যদি বোৱাৰী ভাল ল'ৰাটোৱে মোক তেতুতে কলংকটো দি থৈ গ'ল দেই হে ঐ পুৱা কি গধূলি কি ইফালৰ পৰা সিফালে গোটেই ল'ৰা জাক জাক পাতিছো হে নেওতাখন গণোতে মোৰ শেষ হৈ যাবগৈ এতিয়া একৰ পৰা আৰম্ভ কৰিছো আহি পেলাই এতিয়া দেখোন 12-13 চুলেহি অলপ দিনৰ পাছত দেখিছে 100 হ'বগৈ এদিন ক'ব মোৰ ভাইটি আহিছে এদিন ক'ব মোৰ ককাই আহিছে ইমান ভাইটি ককাই ভাইবোৰ থাকে নে কোনোবা দিনা আনি পেলাই বৰ্তাক আৰু খোৱাকো সোমোৱাবহি দেখিছো চাহ অকণ দিব নোৱাৰে মাকজনী হে তেতো শুকাই গৈছে ৰাতিপুৱা আহিব আকৌ আমাৰ ঘৰতে মই লোকেশ্যন দি দিম চবেই চিনি পায় মনালিছা ঘৰ কোনটো বুলি ক'লে ওলাইছে হ'ব দিয়ক মাত গোটেই সংসাৰ যত যিমান খুৰা আছে বৰ্তা আছে একদম গোটেইখনকে মাত বুলি পেলাই মাৰ গা এইখন বেনাৰখন মাৰি দিবি দেই আমুক নম্বৰ বোৱাৰীজনী বুলি আপোনাৰ যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মুখখন টেপ টেপ টেপকে ইমান চিঞৰিছে এই গাঁৱৰ মানুহখনক আপুনি কি বুজাব বিচাৰিছে মানে মোৰ চৰিত্ৰটো বেয়া তোৰ চৰিত্ৰটো উদঙাই দিছো আকৌ গাঁওখনৰ আগত কেলে নুদঙাম তই নিজে দেখুৱাইছ দেখোন মই এতিয়া 1 নম্বৰ পৰা গণোতে এতিয়া গৈ পেলাই 12 নম্বৰ চলে গ'ল কোনোবা দিনা 100 যে নুচুব কি মানে আছে আপোনাৰ পৰা সেই চব পবিত্ৰ সম্পৰ্কটো আপুনি ককায়েক ভনীয়েকৰ পবিত্ৰ সম্পৰ্কটো নহয় আপুনি বেয়া নাম নিদিব আকৌ গোটেই ল'ৰাবোৰ মোক ভণ্টি বুলি ভাবে বাইদেউ বুলি ভাবি পেলাই আমাৰ ঘৰলৈ এপাক আহে চাহ তাহ খুৱাই পঠিয়াওঁ তাতে আপোনাৰ নাম চকু ইমান নে নিজৰ চৰিত্ৰটো চাব আকৌ ঘৰতে বহি থাকে লোকৰ বদনাম গাই কাম বন নাই তই তেনেকে মুখ চলাবলৈ নাহিবি দেই তেনেকে মুখ চলাবলৈ নাহিবি ভাল ল'ৰাটোৱে মোক তেতুত কলগটো দি ইমান বতাহ লাগিছে নে তোৰ ইমান বতাহ লাগিছে নে তই পুৱাৰ পৰা একদম গধূলিলৈকে থাকিব নোৱাৰ ঘৰৰ পৰা ওলোৱা সোমা কৰি ফুৰ ইদিন আহিব ককাই সিদিন আহিব ভাই ইমান ককাই ভাই নে পলুৱাই আহিলে এইবোৰ পলাই আহিলে ছোৱালী সেইকাৰণে বদনামী হয় বিয়া পাতি আনি চাই নাহনে ভাল আছিলে গম পা নাই এনেই নকয় নহয় সিংহ ৰাখি ছোৱালী বেয়া বুলি মোৰ চুবাবলৈ আহিলি মোৰ ভাল চক মা মোৰ ৰাশিত ধৰি কথা নকব আকৌ ৰাশিত ধৰি কথা নকব মোৰ হ'ব পাৰে সিংহ ৰাখি এইখন ঘৰ যেনেকে ধৰি পেলাই খাই আছো নহয় আপুনিহে গোটেইখন গণ্ডগোল লগাইছে ইজনী আগত বদনাম গাব সিজনী আগত বদনাম গাব মোৰ যিমান দাদা ভাইটি এটা আমাৰ ঘৰলৈ আহিলে ভনীয়েকৰ ঘৰলৈ আপুনিহে গোটেই অ'টোকে ঢৌটো কৰি পেলাই গোটেই গাঁৱৰ মানুহক জনাইছে আৰু দেই ইমান অসভ্য মানসিকতা মানুহ দেখা নাই সঁচাকে লাজ লাগিছে মানুহৰ আগত ইজনীয়ে সুধিছে বোলে আমুক কেলে আহিছে তামুক কেলে আহিছে মই আকৌ কলো বোলে আজিকালি আমাৰ বোৱাৰীয়ে দৰৱ মানে তোৰ লগত মই মুখ চুপতি মাৰি থাকিব নোৱাৰো দেই একে কান্দুলীয়া চৰাই ক'বা পাবিগে ভালজনী যা ভিতৰলৈ সোমাই যা কাপোৰকেইটা ৰ'দত থৈছিলো সোমোৱাই আনোগে দেই মই এই বুঢ়ীজনীৰ পৰা যে শান্তি নাই আৰু মোৰ গাভৰু কালত অল্প ধুনীয়া আছিলো মই সংসাৰ ল'ৰাবিলাকে ভাল পাবলৈ সুধিলে ৰাখি পিনে ককাই ভাইটি বনাই থলো এতিয়া মাজে মাজে খবৰ ল'বলৈ আহে তাকে গৈ বুঢ়ীজনীয়ে অ'টোকে ঢৌটো কৰি গোটেই গাঁওখন উলিয়াই ফুৰিছে কেইজনী শান্তি নাইকিয়া হ'ল আৰু দেই মোৰ সঁচাকে হেৰি থাককচোন দেই মই এই ফুচিকুৰি ঘৰৰ পৰা আহোঁগে নামলৈ যায় নে নাযায় জানো তাকে বোলো সুধি আহোঁগেচোন তাকে সিহঁতৰ ধান্দিজনীকো চাই আহোঁগে এই ৰ'দ চাতি নপৰে ডাঙৰডালত ফুচিকুৰি নামলৈ যাবনে কিনো নামলে তাকে হেঁপাহ যাম বুলি ওলাইছো কাপোৰযোৰ ধুই দিলো বুজিছে নে ভালকে শুকুৱাও নাই বল ৰ'দটো আছে অকমান শুকক তাকে ৰ'দটো আমাৰ ভাগৰ লাগিছে আৰু দেই বল আই বাকী তই এতিয়া নামলে যাম বুলি ভাবিছ নি যাব লাগিব দেই যাব লাগিব চাহকণকে সানিকেনো দিও নামঘৰ বাপেকক কৈ আছো বিস্কুটৰ পেকেট এটা বোলো বেকাই বিস্কুটৰ পেকেট এটা বোলো আনিবচোন তাকে সেই চাহপাতে চেনিয়ে বোলো সেই মই যোগাৰ কৰিম বাৰু বোলো সেই গামোচা বিকি পইচা কিমান পাই থৈছিলো তাকে বোলো চাহখন দিম এবাৰ বোলো পাই নামঘৰত আমাৰ তাকেহে দিব পাৰো নোৱাৰো জানো ঠিক নাই বোৱাৰীক পইচা পাতি খুজিবলৈও গোটেই পেটিগুটো থবলৈ এইবোৰ হেৰি গোটেই পাতলিটো ফাটি গৈছেগে এইবোৰ বনৰ গুটি লাগিলে আকৌ তাকে পাতলি ফাটি এটা পেটিগুট আনিবলৈ যাব লাগিব তাকে হেৰি নহয় বোৱাৰী নাই নেকি ঘৰত আছে ভিতৰতে ক'বা বৰ্তাক আহিছে বৰ্তাক আহিছে তাহাঁতৰ ঘৰৰ মানুহবোৰ আহিলে মানে তহঁতৰ লগত কথা পতা নেপাতে নেকি নেপাতে পোনে যায় যাওঁ ভিতৰতে কথা পাতি আছে যা ভিতৰতে মাত খা লগাই বোৱাৰীকো অকমান নামঘৰত সহায় কৰি দিবলৈ ক'ব লাগিব চাহটো পৰা দিওঁতে যা ভাল মানুহ নামঘৰলৈ যায় নহয় বেয়া মানুহে নাযায় মনালিছা ইমান আন্ধা মুন্ধাকে কি কৈছেনো মনালিছা কোন আছেনো বাহিৰতে বহিছো আছোন ওলাই কোন আছেনো মনালিছা ওলাই আকৌ পুখুৰী দেও কোন নহয় ভিতৰত বৰ্তা বৰ্তাৰ লগত তেনেকে শুই আছে নে শুই থকা নাই বৰ্তা মানে নিজৰ জীয়েকতে ভাবে আজি বহুত দিনৰ মানে আহিছে নিজৰ জীয়েক নাই যে মোক মনত পৰিলে মানে মোকে খাবলৈ দি পেলাই দুখ প্ৰকাশ কৰিছিলে সেই বঢ়িয়া নেকি
বৰ্তাহেন মানুহটোৱে কি হাই কৰিব হাগতা হাগতি ধৰিছে সেইবোৰ আমুলৰ লগতে আপুনি সন্দেহ কৰিব লাগে নে আমাৰ মায়ে আপোনাক কিবা শিকালে নাই শিকোৱা নহয় মায়ে ক'লে বোলে কোনোবা বৰ্তাক আহিছে বোলে ভিতৰতে সোমাই আছে মই বোলো তাকে বোলো মাত খাই দিয়ে শুনে মই আকৌ এতিয়া অহা শনিবাৰে বোলো এই নামঘৰতে বোলো তামোল পাণো দিম আৰু বোলো গোপিনীসকলক বোলো সেই চাহকণো দিম বোলো তাকে বোলো তোক বোলো সহায় কৰিবলৈ অকণমান মাতো সেইদে বুলি ভাবিছিলো এনেকুৱা চৰিত্ৰ মানুহজনী কি সেই নামঘৰ নি পেলাই সোমোৱালৈকে কিবা অপবিত্ৰ হ'ব যেনহে লাগে পাই খুৰীদেউ তেনেকেনো কেলেই কৈছে বাৰু পাই মই তেনেকুৱা মানুহ নহওঁ আপুনি তেনেকে কৈছে জানি প্ৰতিজনী হ'ব দে কি নোৱাৰ বোলে পাবা চৰাই বোলে ভাঙিবা পাখি বহা ভাত নহবা ৰাখি হ'ব দে তেনেকুৱা মানুহ ধেৰ আছে পৃথিৱীখনৰ কোনেও কাৰো কথা নাজানে সঁচা কথা কৈছোন বৰ্তানে সঁচাকে বেলেগ কোনো নাই নহয় আগতে ভালেই পাইছিলো গম পাইছেনে আপোনাক কৈছো নকব আকৌ এই বয়সটো হৈ গ'ল যে একেবাৰে বিয়া হৈ আহিলো মাজে মাজে খবৰ ল'বলৈ আহে সেয়াই আমাৰ মায়ে তাতে সন্দেহ কৰে পুৰণা প্ৰেম মানে বুঢ়া ভাগৰ এতিয়াহে জানিছে তাকেতো বুঢ়া ভাগৰ ঘৈণীক চৈণীক আছেনে নাই আছে আকৌ পিঠি চাল ছিঙিব দেই মনে মনে থাকিবি ই নাই নাই ঘৈণীয়েকে গম পাই যে বুলিয়ে গম পাই হ'ব মই তোৰ শাহুৱেক নকওঁ বা কথাখিনি তই সেইবোৰ চিন্তা কৰিব নালাগে নকব দে হুকে যা এনেকে মই চাই দিওঁ হেৰি বনাই পেলাই আৰু মোৰ কিবা অশান্তি দিবলৈ অহা আগতহে আহিলো পাই হুকে যা শাহুৱেকক ক'বগে লাগিব ৱাই কালি লগ পালো ইমান আন্ধা মুন্ধাকে কেলে ভিতৰখনত তেনেকে সোমাই থাকে জন যেতিয়া লাইটটো জ্বলাবলৈ নিদিয়ে লাইটটো জ্বলালে গালি খাব লাগিব মই সেইটো একদম বেকে ভাবা দেউতাৰ লগত আকৌ মানুহটো তাকে তেনেকে সোমাই থাকে তহঁতি একো নকওঁ নে কিনো মই কি কবি মই কিবা ক'বলৈ হ'লে বাছকে গালি পায় গম পা নাই একদম লাইটটো নোহোৱা পা স্মাৰ্ট মিটাৰ লগোৱা পা আমাৰ ঘৰখনৰ সেইখনে সুখুৱাই তাকেহে পাই তেনেকৈ মতা মানুহ এটা আনি পেলাই ৰুমৰ ভিতৰত ইমান আন্ধাৰ মুন্ধাই সোমাই আছে এইটো নিজৰ বৰ্তাকো নহয় বুলি কৈছে আপোনালোকে এনেকৈ হ'লেচোন মান সন্মান গোটেইখন শেষ হ'ব তাকে কালি ক'বা ভায়েক এটাও আহিছে গম পা নাই এই মানে ভাই ককাই গণোতে নেওতাখন নেদাই হ'ব কোনোবা দিনা হাফ চেঞ্চুৰী ফুল চেঞ্চুৰী দুটা মাৰিব ৰ আমাৰ ঘৰত এই কিন্তু বাহিৰৰ বিজনেছে কৰিছে দেই আপোনালোকৰ ঘৰত ৰাখি আনিলে বেয়া বুলি ছোৱালী মই আপোনাক কৈছিলোঁ ফুচিগৈ আপুনি আকৌ সেই উঁটো জোঙা সিংহ ৰাখি হে তাতে মই আপোনাক কৈছিলোঁ চুলি ষ্টেট কৰা ছোৱালী আকৌ দেই জানি থ'ব আকৌ তাই হে এইবোৰ তাই ঠাণ্ডা বাজি তাই চিঞৰি পাই তেনেকুৱা আপোনালোকক মই ইমান ক'লোঁ এইজনী নেলাগে আপোনালোকে কেলে কথাটো নুশুনিলে বাৰু তেতিয়া মই বৰ ডাঙৰ ভুল কৰিলোঁ এতিয়া গোটেই সোমেশ গোটেইখনে গাঁৱত সুধিলে জোঙা ছোৱালী বেলেগ দন্দুৰি মই এতিয়া গাঁৱত কোনোবাই সুধিলে মই আমাৰ ঘৰত দৰৱ বান্ধে বুলি কওঁ বোৱাৰীয়ে নক'লে কৈছেনো নকবি কি দৰৱ এতিয়া বোৱাৰীয়ে ক'ত বান্ধে গাঁৱৰ মানুহে কি জানেনো ঘৰৰ ভিতৰত যে তোমালোকৰ যে এনেকুৱাখন চলি আছে কোনেও গম নাপায় আপুনি বুলি ভাল আপুনি হাত-সাৱটি বহি আছে দেই বোৱাৰীয়ে লোকৰ মতা এটা আনি পেলাই ৰুমৰ ভিতৰত সোমাই আছে আপুনি ভাল এইখিনি বহি থাকিব পাৰিছে এই পাখৰিজনী অহা নাপা দেখা নাই জানো মোৰ এইখনেই জেগাকণ ঘৰ হৈছে আৰু একদম বান্দাখনৰ মুখতে বহি কোনোবা আহিলে আৰু কিবা এটা প্ৰবুদ্ধি দি পেলাই পঠিয়াব লাগিব মানুহৰ আগত সন্মানৰ কথা এটা আছে ন মই এতিয়া নামঘৰত কথাটো ওলাই বুলি বৰ ভয় খাই বহি থাকোঁ গম পাই চুকটোতে এনেকে ভাল নাই হোৱা বুজিছা নাই এনেকে ভাল হোৱা নাই এইবোৰ আপুনি পাঠেকনি মানুহ হে এতিয়া বয়স হ'ল এতিয়া বোৱাৰীয়ে যদি তেনেকুৱা ধান্দাবাজি কামবোৰ ঘৰৰ ভিতৰতে কৰি থাকে তেতিয়াহ'লে এইখন দহৰ কাৰণে বেয়া হৈছে আকৌ দেই গাঁওখনত এজনী বেয়া হয় মানে 10জনী বেয়া হ'বলৈ কথা নাই মোৰ একদম চিন্তা হৈ গৈছে বৰ চিন্তা হৈছে গম তাতে হেৰি বৰ ৰাম মই আকৌ সেই মই সেইদিনাখনি বিজনেছটোৰ কথা কৈছিলো মানুহ আনিছে 10,000 চাহ বনাইছো আহক বৰ্তাৰ লগতে চাহকাপ খাই লখি মা আহক নহ'লে চাহকাপ খাই লখি বৰ্তাৰ লগতে নালাগে বৰ্তা আচল সেই আকৌ বৰ্তা লাজে বিজে আকৌ নোলাওঁ আৰু এতিয়া তই সেই এইখিনিতে চাহকণ সি দিব নালাগে থ চাহ মোৰ দেৰিও হৈছে গম পাই চব মানুহৰ চাহ খাবলৈও বেয়া মানে এই তুমি মানে এই বিয়া পাতি আনিছেহে এতিয়া মানে এই নাম চাম পতা নাই এতিয়া পাঠেকনি মানুহ নামঘৰ কাম বনবোৰ কৰি থাকো নহয় তাতে চৰিত্ৰটো ভাল নহয় ভোজন দিয়াৰ পাছতে খাব দেই বাকী দিয়া খালে যাম আৰু নামঘৰলে ন হ'ব মই সেই আকৌ যাব বুজিছা মই যাম দে নামঘৰ হ'ব তুমি যোৱাগে যোৱা দেই হ'ব সেই বৰ্তাকে আলপৈচান ধৰাগে হ'ব মই যাওঁ এই লগতে অকণ গুণেশ্বৰ ঘৰ পিনৰ পৰা আগবাঢ়ি আহোঁগে গম পাই নাই নামঘৰলে নালাগে আৰু এই হাতে কেনেকে চাহ খাবি নাখাবি তেনেকে মই চাহ খাব নোৱাৰো দেই নোৱাৰো থাকিব আকৌ তাৰ নামঘৰলৈ যোৱা দিনা তাই ৰাজত্ব ঘৰখন বল হ'ব